দোস্ত আজি আমি আলোচনা কৰিম এটা ভিন্ন ধৰণৰ টপিকত আৰু এটা নতুন ওয়েবসাইট লঞ্চ হৈছে এটো আপোনাৰ সৰকাৰি ওয়েবসাইট হয় এটো নতুনকৈ লঞ্চ হৈছে এটো গভৰ্নমেন্ট ওয়েবসাইট হয় তো হেতু ওয়েবসাইটৰ বিষয়ে আপোনালোকক আজি এইটো ভিডিঅত ডিটেইলছ জনাই যাম তো এইটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে কেনেকুৱা কি প্ৰফিট জেনাৰেট কৰিব পাৰিব হেতু বিষয়ে আপোনালোকক অৱগত কৰাম তো ফাৰ্স্ট আপোনালোকে স্ক্ৰিনত চাব পাৰিছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা মই এইটো এটা মানে প্ৰফাইল চেক কৰি ৰাখিছো আপোনালোকে ইয়াতে চাব পাৰিছে 2,50,000 টকা ম্যাক্সিমাম এলিজিবল লোন এমাউন্ট আৰু ইয়াতে EMI টো দিয়া আছে আৰু ইফালে ইয়াৰটো দিয়া আছে আৰু তলত আপোনালোকে চাব পাৰিছে স্কিম নাম এটা আছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম PMEGP তো এইটো আপোনালোকে আগতে হয়তো নাম আপোনালোকে শুনা পাইছে তো ইয়াতে মই মোৰ যেটো এলিজিবিলিটি হেটো 2,50,000 টকা ইয়াতে আছে এলিজিবল সাবসিডি এমাউন্ট 75,000 টকা ইয়াতে এলিজিবল সাবসিডি এমাউন্ট দিয়া আছে আৰু EMI ইমান দিয়া আছে আৰু ইয়াৰটো ইয়াতে দিয়া আছে কিমান বছৰ ঋণ আপুনি পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ তলত আপোনালোকৰ তলত দিয়া আছে সাবসিডি 35% ইয়াতে প্ৰজেক্ট কষ্টৰ ওপৰত ডিপেন্ড কৰিব ডিপেন্ডিং আপোনাৰ যেটো প্ৰজেক্ট আছে এই প্ৰজেক্ট কষ্টৰ ওপৰত আপোনাৰ কি কৰিব 35% মানে যেটো সাবসিডি আছে হেটো ডিপেন্ড কৰিব তো আপোনালোকে ইয়াৰ কাৰণে এটা প্ৰজেক্ট বনাব লাগিব আপুনি যেটো বিজনেছৰ ওপৰত মানে হেৰি কৰিব হেটো বিজনেছৰ ওপৰত আপুনি কি কৰিব লাগিব এটা প্ৰজেক্ট বনাব লাগিব তো এইটো ওয়েবসাইটত আপোনালোকৰ গোটেইখিনি ইনফৰমেশন দিয়াৰ আগতে যিসকলে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল ইনফৰমেশন আসাম চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সিম্পলি চেনেলটোক সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ফাইনান্সিয়াল ৰিলেটেড ভিডিও আমি আপলোড কৰিয়ে থাকো তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো ওয়েবসাইটৰ নাম আপোনালোকক কৈ দিছো মই এটো অলপ ব্যাক কৰি দিও ইয়াতে আপোনালোকে চাব পাৰিছে মই টাইপ কৰিছো jansamarth মই টাইপ কৰিছো ইয়াতে jansamarthৰ ন্যাশনাল পোৰ্টেল অফ গভৰ্নমেন্ট স্পন্সৰ্ড তো এইটো ফাৰ্স্ট যেটো লিংক আহে আপোনালোকৰ jansamarthৰ হেটো আপোনালোকে ক্লিক কৰিব তো হেটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ড্যাশবোৰ্ড ওলাই আহিব ইয়াতে আপোনালোকে ইয়াতে ক্ৰছ চিহ্নটো ইয়াতে ক্লিক কৰি কাটি দিব কাটি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে ন্যাশনাল পোৰ্টেল ফৰ ক্ৰেডিট লিংক গভৰ্নমেন্ট স্কিম তো এটো আপোনালোকৰ সম্পূৰ্ণ গভৰ্নমেন্ট স্কিম হয় তো আপোনালোকে ইয়াতে চাবই পাৰিছে এইটো পোৰ্টেলত আপোনালোকে এলিজিবিলিটি চেক কৰিব পাৰিব আপোনাৰ লোনৰ কিমান টকা আপুনি লোন পাব পাৰে আৰু আপোনাৰ মানে সাবসিডি কিমান পাব গোটেইখিনি ইয়াতে চেক কৰি এলিজিবিলিটি চেক কৰি তাৰ পিছত ইয়াৰ পৰা এপ্লাই কৰিব পাৰে আৰু এইটোৰ পৰা কিমানটা স্কিমত আপুনি লোন এপ্লাই কৰিব পাৰে হেটো বিষয়ে আলোচনা কৰিম ইয়াতে 12টা স্কিমত লোন এপ্লাই কৰিব পাৰিব ক্যাটাগৰী 5টা আছে আৰু লেন্ডাৰ অন প্ল্যাটফৰ্ম 200 প্লাস আছে আপোনালোকে ইয়াতে ফাৰ্স্ট চাব পাৰিছে এডুকেশন লোন তো ইয়াতে আপুনি এডুকেশন লোনৰ এপ্লাই কৰিব পাৰিব এগ্ৰি লোন কিষাণ ক্ৰেডিট কাৰ্ড তো কিষাণ ক্ৰেডিট কাৰ্ডৰ থ্ৰু দি আপোনালোকে কি কৰিব পাৰিব এগ্ৰি লোনৰ এপ্লাই কৰিব পাৰিব দুটা গল এগ্ৰি ইনফ্ৰাষ্ট্ৰাকচাৰ লোন এটো আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ পৰা বিজনেস এক্টিভিটি লোন লাইভহুড লোন তো ইয়াতে আপোনালোকৰ 5টা হেৰি গল ক্যাটাগৰী গল আৰু ইয়াতে স্কিম আছে 12টা স্কিম আছে তো ভিউ অল স্কিম ইয়াতে আপোনালোকে ভিউ অল স্কিমটো চাব পাৰিব ইয়াতে স্কিম দিয়া আছে গোটেইখিনি বহুত ধৰণৰ লোন আছে আপোনালোকে ইয়াতে এলিজিবিলিটি চেক কৰি এটোৰ পৰা লোনৰ এপ্লাই কৰিব পাৰিব তো লোনৰ এপ্লাইটো কেনেকৈ কৰিব মই এবাৰ যদি আপোনালোকক দেখাবলৈ বিচাৰো ফাৰ্স্ট আপোনালোকৰ ইয়াতে কি আছিল এডুকেশন লোনৰ কাৰণে যিসকলে ষ্টাডি কৰি আছে ষ্টুডেন্ট সকলে এডুকেশন লোনৰ এপ্লাই কৰিব পাৰিব আৰু এগ্ৰি লোন কিষাণ ক্ৰেডিট কাৰ্ড তো কিষাণ ক্ৰেডিট কাৰ্ড যিসকলৰ আছে তেওঁলোকে এগ্ৰি লোনত এপ্লাই কৰিব পাৰিব তাৰ পিছত এগ্ৰি ইনফ্ৰাষ্ট্ৰাকচাৰ লোন এটো এপ্লাই কৰিব পাৰে মই ট্ৰাই কৰিম এটা বিজনেস এক্টিভিটি লোন মই যেটো আপোনালোকক দেখাইছিলো হেটো মই বিজনেস এক্টিভিটি লোনত দেখাইছিলো এটো আপুনি ফৰ্ম কেনেকৈ ফিল আপ কৰিব আপোনাৰ এলিজিবিলিটি চেক কৰিবৰ কাৰণে তো মই কি কৰিলো আদাৰ বিজনেস লোন দি দিলো আদাৰ বিজনেস লোন দিয়াৰ পিছত আপোনালোকৰ ইয়াতে
সিলেক্ট কৰিব লাগিব মই নিউ দিলো ইয়াতে হ্যাভ 8 পাস ESD দিলো এটো ট্ৰেইনিং মোৰ নাই EDP ট্ৰেইনিং তাৰ পিছত মই বিজনেস দি দিলো এনেকুৱাকৈ আপোনালোকে মানে কি কৰিব পাৰে এলিজিবিলিটি চেক কৰিব পাৰে আপোনাৰ এলিজিবিলিটি আপুনি কিমান টকা লোন পাব পাৰে আপোনাৰ এখিনি আপুনি ইয়াতে চেক কৰি ল'ব পাৰে ইয়াতে ইন্টাৰ এস্টিমেট আপোনাৰ প্ৰজেক্ট কষ্ট কিমান টোটাল মই দি দিলো 5 লাখ মই 5 লাখ দি দিলো দি দিয়াৰ পিছত ইয়াতে আকৌ আপোনাৰ ইনভেস্ট আপুনি কিমান কৰিব পাৰিব ইয়াতে মই 1 লাখ দি দিলো দি দিয়াৰ পিছত ইয়াতে 4 লাখ ৰিকুৱাৰমেন্ট লোন এমাউন্ট দেখালে ইয়াতে মই চেক এলিজিবিলিটি চেক কৰিম ক্লিক কৰিম তো ইয়াতে আপোনালোকে চাব পাৰিছে আমাৰ এটো দুটা স্কিম আহি গৈছে তো মই দুটা স্কিমৰ পৰা এটো এপ্লাই কৰিব পাৰিম ফাৰ্স্ট এটা আছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম এটো PMEGP ইয়াতে 4 লাখ টকা যদি আমি লোন লও ইয়াৰ পৰা তেনেহলে 1,25,000 টকা আমাক সাবসিডি দিব আৰু 4,060 টকা কৈ ই মান্থলি EMI আহিব আৰু 15 বছৰৰ কাৰণে এটো লোন থাকিব আৰু এটা আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা যেটো আছে হেটো আপোনাৰ 4 লাখত ইয়াতে কোনো সাবসিডি না থাকে 8,500 কৈ EMI আহিব 8,500 কৈ আপোনাৰ EMI আহিব আৰু 5 বছৰৰ কাৰণে এটো আপোনাৰ লোন থাকিব তো এনেকুৱাকৈ আপোনালোকে এটো ওয়েবসাইটৰ পৰা এটো প্ল্যাটফৰ্মৰ পৰা আপোনালোকে লোনৰ এপ্লাই কৰিব পাৰিব আপোনালোকৰ যিকোনো টাইপৰ লোনৰ প্ৰয়োজন হলে ইয়াতে আপোনালোকে এলিজিবিলিটি চেক কৰিব যদি আপোনালোকৰ সাবসিডি আহি যায় তেনেহলে আপোনালোকৰ ইয়াতৰ পৰা এপ্লাই কৰিব পাৰিব তো এখিনি আছিল আজিৰ ইনফৰমেশন তো ইয়াৰ কাৰণে ডকুমেন্টছৰ ৰিকুৱাৰমেন্ট কি আছে আপোনালোকে ৰিকুৱাৰমেন্ট খিনি চাই লব গোটেইখিনি আপোনালোকে পঢ়ি লব আপোনালোকক ইনফৰমেশন দিয়াৰ কথা আছিল এইটো ওয়েবসাইটৰ মই ইনফৰমেশনটো দি দিলো আপোনালোকে ইয়াৰ পৰা লোনৰ এপ্লাই কৰিব পাৰে থ্যাংক ইউ এটো এখিনি আছিল আজি আমাৰ ভিডিও যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিও